নমস্কাৰ। আজি স্বৰ্গদেউ চাওলুং চুকাফা সন্মানৰ ক্ষেত্ৰত সাত বিহু উদযাপন কৰা সাত বিহুৰ অনুষ্ঠানসমূহ এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। আজি ৭ বহাগ আজিৰ দিনটোতে আমি সদৌ অসম সাত বিহু উদযাপন সমিতিয়ে সাত বিহু উদযাপন কৰি আহিছোঁ। আজি চতুৰ্থ বৰ্ষ। এই চতুৰ্থ বৰ্ষত আমি আজি প্ৰথম কাৰ্যসূচী পতাকা উত্তোলন। এই পতাকা উত্তোলন কাৰ্যসূচীলৈ আমি আগবাঢ়িব বিচাৰিছোঁ। সেয়ে এই পতাকাখনি উত্তোলন কৰিবৰ কাৰণে সদৌ অসম সাত বিহু উদযাপন সমিতিৰ সন্মানীয় সভাপতি শ্ৰীযুত কমলজ্যোতি গগৈ ডাঙৰীয়াক পতাকা উত্তোলন কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। এয়া স্বৰ্গদেউ চাওলুং চুকাফাৰ মূৰ্তিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰা হৈছে। আমি গৈ আছোঁ স্বৰ্গদেউ চাওলুং চুকাফা সমন্বয় ক্ষেত্ৰৰ প্ৰেক্ষাগৃহলৈ, য'ত ইয়াৰ পিছৰ পৰ্যায়ৰ অনুষ্ঠানসমূহ অনুষ্ঠিত কৰা হ'ব। এইটোৱে হৈছে স্বৰ্গদেউ চাওলুং চুকাফা সমন্বয় ক্ষেত্ৰৰ প্ৰেক্ষাগৃহ।
কহুৱা ঐ তোলাবোৰ বতাহতে নাচিছে ঐ খোপাতে গুজিয়না এ লাহৰি ঐ গগনা এ মৰহমৰে মোহনা দে নাচনি বজাই দে দেহানু মন কেনে বাৰ দেহানু মন কেনে বা কৰে কাশীৰো আদৰা জানো কলা পদি আহিব ঐ কলা পদি আহিব এই আহিনৰ মাহতে আয় ধানৰে ফুল ফুলিব ধানৰে ফুল ফুলিব এই কাটিতে কলে পকা কাটিতে কলে পকা দিব ঘৰতে নাই মোৰণি মইনা নাই আগুণ দাৱনি মনে বৰে ঘৰ আছে খালী হৈ কোনে কৰিব শুৱনি কথাটি ভাবি গুণি কথাটি ভাবি গুণি চাবি শালিকা ধুনীয়া এ ছোৱালী ভিতৰত এ তুমিহে ধুনীয়া এ পগলা ঐ কৰিলা এ মোকে হেৰালো থুক থুক এ বুঢ়ী হলে নিদিও তোক সমনীয়াই হাঁহিব সমনীয়াই হাঁহিব মোক এয়া অনুষ্ঠান চলি আছে অনুগ্ৰহ কৰি আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব
সম্বৰ্ধনা জ্ঞাপন কৰিছে। সপোন হৈ আহিলা, সপোন হৈ বাঢ়িলা, Beauty,